এইযোৰ বহুত ধুনীয়া লাগে কমলা কালাৰৰ কাপোৰ এইখন এখন মেখেলা হয় হেল্ল' বন্ধু বান্ধৱীসকল মই ভুৱালী গগৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আপোনালোকলৈ লৈ আহিছোঁ বোৱা কাপোৰৰ কিছুমান কালেকশ্যন মই নিজে বোৱাও আছে আৰু মাহঁতেও বোৱাও আছে তো মোৰ ভাগৰে দেখাম মাহঁতৰ কাপোৰবোৰ নেদেখাওঁ তো শেষলৈকে চাব বোৱা কাপোৰবোৰ মই দেখুৱাম মোৰ কি ডিজাইন আছে মই ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই কাপোৰ সব উলিয়াই থৈছোঁ আপোনালোকক দেখাবলৈ বোৱা কাপোৰবোৰ এইবোৰ এইখিনি সব উলিয়াই থৈছোঁ মই মোৰে হয় গোটেইখিনি দেখাম কিছুমান ইয়াত নিচিলোৱা আছে কাৰণ একেবাৰে পিন্ধা নাই ৰিচেণ্ট বৈছেহে তো মই এযোৰ এযোৰকৈ মেলি দেখাই দিওঁ আপোনালোকক চাই থাকক প্ৰথম কাপোৰযোৰ দেখাওঁ এইযোৰ হালধীয়া ৰঙৰ বেছি দিন হোৱা নাই বোৱা চিলোৱাও নাই দহি বটাও নাই সম্পূৰ্ণ ফুল আছে গোটেই চাদৰখনত পটি আছে পটি লগোৱা নাই মই পটিবোৰ আপোনালোকক দেখাম বাৰু তাৰ ওপৰতে চাদৰখন দেখাই লৈছোঁ ধুনীয়াকৈ নেক্সট এখন হৈছে মেখেলাখন ঠিক তেনেদৰে চাদৰখনৰ দৰে মেখেলাখন এনেকৈ ফুল কৰা আছে গোটেইখনত বহুত ধুনীয়া লাগে কালাৰ মিলাব জনাৰ বাবে বেছি ধুনীয়া লাগে নহ'লে ইমান ধুনীয়া নালাগিলেহেঁতেন এতিয়া চাওক এইখিনি হৈছে চাদৰৰ পটি গোটেইখন এনেকৈ বচা আছে তাৰপৰা এইটো হৈছে ব্লাউজৰ পিচ কেনেকুৱা লাগিছে জনাব মোৰ বুটা বচা এটা ব্লাউজ পিন্ধাৰ বহুত হেঁপাহ আছিলে তো এইটো মই ফাৰ্ষ্ট টাইম পাইছোঁ কেনেকুৱা লাগিছে জনাব ব্লাউজটো চিলালে নিশ্চয় আপোনালোকক দেখুৱাম কেতিয়াবা আৰু এইযোৰ ৰেড কালাৰ মেখেলা চাদৰ মই আপোনালোকক মেলি দেখাইছোঁ ৰ এইখন হৈছে মেখেলা এই গোটেইখন এনেকৈ বুটা বচা আছে মেখেলাখন এইখন হৈছে চাদৰখন এইখন দহি বটাই নাই মই মানে চিলোৱাই নাই এইখন আৰু দেখাইছোঁ ব্লাউজৰ হৈছে চাদৰৰ পটি লগোৱা নাই একেবাৰে লগোৱা নাই এইখিনি এইটো হৈছে ব্লাউজৰ পিচ গোটেই মেখেলাখনৰ নিচিনাকৈ মই ফুল বাছি দিছোঁ এয়া ব্লাউজৰ পিচটো এইটো আৰু বেলেগ এযোৰ চিম্পুল মেখেলা চাদৰ হয় এইখন চাদৰ হয় চিম্পুলভাৱে মই এনেকৈ পটি লগাই দিছোঁ আৰু এইবোৰ মই নিজে দহি বটা হয় আৰু মেখেলাখন দেখাইছোঁ আপোনালোকক এইখন মেখেলাখন হয় একদম চিম্পুল বেছি একো ডিজাইন দিয়া নাই একদম চিম্পুলকৈ থৈছোঁ ব্লাউজটো চিলালেও দেখাইছোঁ এইটো ব্লাউজটো এনেকৈ মই চিলাই দিছোঁ পিছফালে হুক লগাই থৈছোঁ লগোৱা হৈছে এয়া মণিগুটি চবতে লগাই দিছোঁ আৰু এয়া ফুলপাহ এনেকৈ লগাই দিছোঁ আৰু নেক্সটটো দেখাইছোঁ আপোনালোকক নীলা কাপোৰ এইযোৰ মোৰ একদম ফেভৰেট কাপোৰ হয় মই 9ত থাকোঁতেই বোৱা হয় এইযোৰ চিম্পুল নহয় বহুত ধুনীয়া লাগে গুণা আৰু বগা ফুলে দিছোঁ পটি লগাই দিয়া হৈছে বহুত ধুনীয়া লাগে কাপোৰযোৰ মই মেখেলাখন আপোনালোকক দেখাইছোঁ এইখন মেখেলাখন চাওক কিমান ধুনীয়া এয়া আৰু ব্লাউজটো মই চিম্পুলকৈ চিলালোঁ এয়া একদম চিম্পুলকৈ চিলালোঁ মানে মোক মায়ে নিদিয়ে ডিজাইনত চিলাবলৈ কাৰণ বোৱা কাপোৰবোৰ ডিজাইনত চিলালে মায়ে বেয়া পায় সেইকাৰণে মই চিম্পুলকৈ চিলাওঁ এইযোৰ বেলেগ এযোৰ দেখাইছোঁ আপোনালোকক এযোৰ গ্ৰীণ কালাৰত আছে এইযোৰ মই চিলোৱাই নাই দহিও বটা নাই একো কৰা নাই একদম চিম্পুল হয় কাপোৰযোৰ বেছি ডিজাইন দিয়া নাই মেখেলাখন দেখাইছোঁ এইখন মেখেলাখন চিম্পুল হয় একেবাৰে চিম্পুল আৰু পটি আছে পটিখিনি দেখাইছোঁ এইখিনি পটি এযোৰ কমলা কালাৰৰ কাপোৰ ইয়াত দহি বাতি দিছোঁ এনেকৈয়ে মোৰ নিজে দহি বটা হয় মেখেলাখন দেখাইছোঁ ৰ'ব এইখন মেখেলাখন ব্লাউজটো উলিওৱা নাই মই দেখাব নোৱাৰিম আপোনালোকক কেতিয়াবা আপোনালোকক দেখাম মই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু বাকী কেইযোৰ কেনেকুৱা লাগিছে ক'ব আৰু বাকী নেক্সট এযোৰ দেখাইছোঁ আপোনালোকক চাই থাকক এইখন এখন মেখেলা হয় মানে জোৰ হয় এইযোৰ মেখেলাখনৰ লগতে লাগি আছে ব্লাউজটো কটাই নাই মই কাৰণ কাটি
অলপ অলপকৈ দেখাই যাওঁ কাপোৰবোৰ, নহ'লে বহুত দীঘলীয়া আৰু লাষ্টত বেয়া লাগি যাব ন, সেইকাৰণে অলপ অলপকৈ দেখাওঁ আপোনালোকক। এইযোৰ মই মেলি দেখাই দিছোঁ আপোনালোকৰ। এইযোৰো পিন্ধাই নাই, এখন চাদৰখন, এয়া চাদৰখন গোটেইখন ফুল বচা আছে, পটি নাই, চাইডত পটি নাই। এইবোৰ মেখেলাখন দেখাইছোঁ ৰ'ব। এইখন মেখেলাখন একদম চিম্পল হয়, এয়া মেখেলাখন। এইখন ব্লাউজ আছে, ইয়াৰ লগতে আছে, চিলোৱা নাই আপোনালোকক কৈছোঁৱে। আৰু নেক্সট দেখাইছোঁ, জল্দি জল্দি দেখাম, বেয়া নাপাব কাৰণ বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। এইযোৰ মেখেলা চাদৰ, এইখন হৈছে চাদৰখন, একদম চিম্পল, এইবোৰ পতি দিয়া নাই এইখন। আৰু মেখেলা দেখাইছোঁ আপোনালোকক, এইখন মেখেলাখন কালাৰটো বেলেগ হয়, এইটো ৰঙৰে ব্লাউজ আছে, ব্লাউজটো চিলোৱা নাই কৈছোঁ আপোনালোকক। এইবোৰ দহিও পতা নাই একো। কেনেকুৱা লাগিছে জনাব, এইবোৰ একেবাৰে চিম্পল কাপোৰ। আৰু নেক্সটটো দেখাইছোঁ আপোনালোকক, এইযোৰ মেখেলা চাদৰ, এইযোৰ চিলাই থৈছোঁ, দহি বাতিব লাগিব, নাই বটা এতিয়ালৈকে। এয়া মেখেলাখন দেখাইছোঁ ৰ'ব, চাব। এইখন মেখেলাখন উলিয়াই নেদেখাওঁ, ছেম এই টাইপৰে দীঘলীয়া হ'বৰ কাৰণে নেদেখাওঁ। এয়া নেক্সট দেখাইছোঁ, এইযোৰ নেক্সট, এইযোৰ চিম্পুল, একেবাৰে চিম্পুল, মেলি অকণমান দেখাই দিছোঁ ৰ'ব। এয়া একদম চিম্পুল, পটি বচা নাই। এইখন চাদৰখন, মেখেলাখনৰ একদম চিম্পুল মেখেলাখন, এইখন মেখেলাখন। এইযোৰ নেক্সট, এইযোৰ একদম চিম্পুল কলপতীয়া কালাৰ দেখাইছোঁ ৰ'ব। এইখন চাদৰখন হয়, একদম চিম্পুল, নাই একদম ডিজাইন নাই। এইখন হৈছে মেখেলাখন, ইয়াৰ লগত ব্লাউজ নাই, দহি বাতি থৈছোঁ, উলিয়াই বাতিছোঁ, এইবোৰ চব নিজে বোৱা হয় আৰু উলিয়াও নিজে দহি বাতিছোঁ, এইবোৰ চাব পাৰে। নেক্সটযোৰ দেখাইছোঁ আপোনালোকক, এইযোৰ কমলা কালাৰৰ হয়, এখন চাদৰখন হয়, মেখেলাখন নেদেখাওঁ, একেই ছেম ডিজাইন, ব্লাউজ আছে, ব্লাউজটো নেদেখাওঁ, এইখনকে। আৰু এইখনে হৈছে মই প্ৰথম বোৱা মেখেলা, হাজং ডিজাইনত বৈছিলোঁ। আচলতে ডিজাইন বুলি একো নাই, যি মন যায় তাকে বৈ দিলোঁ, লাষ্টত হাজং বনিলেগৈ। চিলোৱাই নাই এইখন মেখেলা, চিম্পল, বেছি ডিজাইন দিয়া নাই। চাদৰ নবলোঁ, চখন লগাইছিলোঁ, মেখেলা ডিজাইন লগাইছিলোঁ, চাদৰখন কাটিলোঁ, মেখেলাখন হৈ গ'ল আৰু ব্লাউজটো হোৱা নাই কাৰণে শালতে আছে। আপোনালোকক কেতিয়াবা দেখাম। এইখন চাওক, মই গাৰু ডিজাইনত বৈছোঁ, মাক কৈছিলোঁ মোক গাৰু ডিজাইনৰ কাপোৰ এযোৰ কিনি দিয়ক বুলি। মায়ে ক'লে নিজে জানো যদি নিজে বৈ লওঁ, তো মই বলোঁ এনেকৈ চিম্পলকৈ। এয়া কেতিয়াবা পিন্ধি দেখাম আপোনালোকক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক নিশ্চয় কমেণ্টত জনাব। আৰু আপোনালোকৰ এই কাপোৰকেইযোৰ ভিতৰত কোনযোৰ বেছি ভাল লাগিলে নিশ্চয় জনাব মোক। আৰু আগতে কোৱাৰ দৰে এতিয়াও কৈছোঁ, যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে প্ৰথমে নটিফিকেশ্যন পাই যায়। তেন্তে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। বাই বাই।